এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022 চনত HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত সেবাৰ ফালৰ পৰা আহিছে এটা নটিফিকেশ্যন এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে এই লিংকত ক্লিক কৰাৰ পিছত তোমালোকে এই সেবাৰ ৱেবছাইটত আহিব পাৰিবা ইয়াতে এটা নটিফিকেশ্যন আহিছে এই সেবাৰ ৱেবছাইটত অহাৰ পিছত তোমালোকে ইয়াতে ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকে সেবাৰ এই নটিফিকেশ্যনটো দেখিবলৈ পাবা ইয়াতে স্পষ্টকৈ লিখা আছে ৰিজাল্টস উইল বি ডিক্লেয়াৰ্ড অন 29th August from 10 AM অৰ্থাৎ HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল 29 আগষ্টৰ দিনৰ 10 বজাত ঘোষণা কৰিব আকৌ জনাইছো HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল 29 আগষ্টত দিনৰ 10 বজাত ঘোষণা কৰিব কেনেকৈ এই ফলাফল লাভ কৰিব পাৰিব সবিশেষ অন্য এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম